এই যন্ত্ৰটো 2018 চনৰ মই নিৰ্মাণ কৰিছিলোঁ। মোহাম্মদ আমিনুল আহমদ। মই নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনৰ এজন ৰিচাৰ্চ ইনোভেটৰ হয়। নেশ্যনেল ফাউণ্ডৰ সহযোগতে আমি বনাইছোঁ আৰু বৰ্তমান ছ'চাইটি ফৰ ইকনমিক এণ্ড ছ'চিয়েল এইডৰ NGOৰ ফালৰ পৰা আমি জেগাই জেগাই হাতী খেদা অভিযানটো কৰিছোঁ। ছ'চিয়েল ছাৰ্ভিচ হিচাপে কাম আৰম্ভ কৰি আছোঁ। এতিয়া আমি জেগাই জেগাই সফল হৈছোঁ আৰু ভাবিছোঁ যে ৰাইজৰ এই খেতিকেইদিন যদি আমি ধান পথাৰখিনি কিছু সুৰক্ষা দিব পাৰোঁ, ধান কটালৈকে ৰাইজে সকাহ পাব। হাতী যন্ত্ৰটো চলোৱাৰ ঠিক 3-4 মিনিটৰ পিছতে হাতীখিনিয়ে প্ৰথমে এটা একশ্যনত তাৰপিছত এটা নিৰ্দিষ্ট দিশত তেওঁলোকে পলাই যায়। কেতিয়াবা গ্ৰুপ হিচাপে 2-3টা দিশত আঁতৰি গুচি যায়। আমি ধৰি লওক বিভিন্ন জেগাত বিভিন্ন হাতীৰ অভিজ্ঞ মানুহৰ লগত আলোচনা কৰি গম পাইছোঁ যে হাতীয়ে ঘোঁৰা মাতটো বৰ বেয়া পায়। ঘোঁৰা যদি হেৰিটো বেয়া পায়, সেইকাৰণে ঘোঁৰাৰ চাউণ্ড এটা দিছোঁ যে হাতীয়ে যাতে ঘোঁৰা চাউণ্ড। তাৰপিছত বাঘৰ চাউণ্ডটো দিছোঁ, কেতিয়াবা বাঘৰ ভয় খায়। বাঘৰ চাউণ্ডটো আপোনাৰ বান্দৰৰ কাৰণেও ব্যৱহাৰ হয়। বান্দৰে বাঘৰলৈও ভয় কৰে। তাৰপিছত মহ বাহৰ চাউণ্ড এটা দিয়া হৈছে আৰু গুলি চাউণ্ড এটা দিয়া হৈছে। গুলি চাউণ্ডটো মানে কি, যিহেতু আপোনাৰ বনকৰ্মীসকলে গুলি চলায়, কেৱল শব্দটোৰ কাৰণে চলায়। এই যন্ত্ৰটো 2018 চনৰ মই নিৰ্মাণ কৰিছিলোঁ। মোহাম্মদ আমিনুল আহমদ। মই নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনৰ এজন ৰিচাৰ্চ ইনোভেটৰ হয়। নেশ্যনেল ফাউণ্ডৰ সহযোগতে আমি বনাইছোঁ আৰু বৰ্তমান ছ'চাইটি ফৰ ইকনমিক এণ্ড ছ'চিয়েল এইডৰ NGOৰ ফালৰ পৰা আমি জেগাই জেগাই হাতী খেদা অভিযানটো কৰিছোঁ। ছ'চিয়েল ছাৰ্ভিচ হিচাপে কাম আৰম্ভ কৰি আছোঁ। এতিয়া আমি জেগাই জেগাই সফল হৈছোঁ আৰু ভাবিছোঁ যে ৰাইজৰ এই খেতিকেইদিন যদি আমি ধান পথাৰখিনি কিছু সুৰক্ষা দিব পাৰোঁ, ধান কটালৈকে ৰাইজে সকাহ পাব। হাতী যন্ত্ৰটো চলোৱাৰ ঠিক 3-4 মিনিটৰ পিছতে হাতীখিনিয়ে প্ৰথমে এটা একশ্যনত তাৰপিছত এটা নিৰ্দিষ্ট দিশত তেওঁলোকে পলাই যায়। কেতিয়াবা গ্ৰুপ হিচাপে 2-3টা দিশত আঁতৰি গুচি যায়। আমি ধৰি লওক বিভিন্ন জেগাত বিভিন্ন হাতীৰ অভিজ্ঞ মানুহৰ লগত আলোচনা কৰি গম পাইছোঁ যে হাতীয়ে ঘোঁৰা মাতটো বৰ বেয়া পায়। ঘোঁৰা যদি হেৰিটো বেয়া পায়, সেইকাৰণে ঘোঁৰাৰ চাউণ্ড এটা দিছোঁ যে হাতীয়ে যাতে ঘোঁৰা চাউণ্ড। তাৰপিছত বাঘৰ চাউণ্ডটো দিছোঁ, কেতিয়াবা বাঘৰ ভয় খায়। বাঘৰ চাউণ্ডটো আপোনাৰ বান্দৰৰ কাৰণেও ব্যৱহাৰ হয়। বান্দৰে বাঘৰলৈও ভয় কৰে। তাৰপিছত মহ বাহৰ চাউণ্ড এটা দিয়া হৈছে আৰু গুলি চাউণ্ড এটা দিয়া হৈছে। গুলি চাউণ্ডটো মানে কি, যিহেতু আপোনাৰ বনকৰ্মীসকলে গুলি চলায়, কেৱল শব্দটোৰ কাৰণে চলায়। এই যন্ত্ৰটো 2018 চনৰ মই নিৰ্মাণ কৰিছিলোঁ। মোহাম্মদ আমিনুল আহমদ। মই নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যনৰ এজন ৰিচাৰ্চ ইনোভেটৰ হয়। নেশ্যনেল ফাউণ্ডৰ সহযোগতে আমি বনাইছোঁ আৰু বৰ্তমান ছ'চাইটি ফৰ ইকনমিক এণ্ড ছ'চিয়েল এইডৰ NGOৰ ফালৰ পৰা আমি জেগাই জেগাই হাতী খেদা অভিযানটো কৰিছোঁ। ছ'চিয়েল ছাৰ্ভিচ হিচাপে কাম আৰম্ভ কৰি আছোঁ। এতিয়া আমি জেগাই জেগাই সফল হৈছোঁ আৰু ভাবিছোঁ যে ৰাইজৰ এই খেতিকেইদিন যদি আমি ধান পথাৰখিনি কিছু সুৰক্ষা দিব পাৰোঁ, ধান কটালৈকে ৰাইজে সকাহ পাব। হাতী যন্ত্ৰটো চলোৱাৰ ঠিক 3-4 মিনিটৰ পিছতে হাতীখিনিয়ে প্ৰথমে এটা একশ্যনত তাৰপিছত এটা নিৰ্দিষ্ট দিশত তেওঁলোকে পলাই যায়। কেতিয়াবা গ্ৰুপ হিচাপে 2-3টা দিশত আঁতৰি গুচি যায়। আমি ধৰি লওক বিভিন্ন জেগাত বিভিন্ন হাতীৰ অভিজ্ঞ মানুহৰ লগত আলোচনা কৰি গম পাইছোঁ যে হাতীয়ে ঘোঁৰা মাতটো বৰ বেয়া পায়। ঘোঁৰা যদি হেৰিটো বেয়া পায়, সেইকাৰণে ঘোঁৰাৰ চাউণ্ড এটা দিছোঁ যে হাতীয়ে যাতে ঘোঁৰা চাউণ্ড। তাৰপিছত বাঘৰ চাউণ্ডটো দিছোঁ, কেতিয়াবা বাঘৰ ভয় খায়। বাঘৰ চাউণ্ডটো আপোনাৰ বান্দৰৰ কাৰণেও ব্যৱহাৰ হয়। বান্দৰে বাঘৰলৈও ভয় কৰে। তাৰপিছত মহ বাহৰ চাউণ্ড এটা দিয়া হৈছে আৰু গুলি চাউণ্ড এটা দিয়া হৈছে। গুলি চাউণ্ডটো মানে কি, যিহেতু আপোনাৰ বনকৰ্মীসকলে গুলি চলায়, কেৱল শব্দটোৰ কাৰণে চলায়।